ইয়াত যে স্কুল চলি আছে কেনেকা পাইছে ৰেছপন্সটো পাব্লিকৰ পৰা? মোৰ নাম ক্ৰিছ দাস। আমাৰ টাউনা গাঁৱত ডান্স স্কুলখন আছে, ক্ৰিছ ডান্স একাডেমি। 3 বছৰ হ'ল। 2018 খুলিছিলোঁ, এতিয়া 2025 হ'ল। এনে ষ্টুডেণ্ট কিমানমান আছে এতিয়া? 65 আছে। 65 ন? এনে যদি ইয়াত এডমিশ্যন ল'ব খোজে কি কি ব্যৱস্থা আছে? এনে ফোন নম্বৰ আছে। ফোন নম্বৰটো আপোনাক তলত দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। এনে ইয়াত যদি এডমিশ্যন ল'ব খোজে কেনেকুৱা চিষ্টেমটো অলপ কৈ দিব নেকি? এডমিশ্যন ফিজ 2000 আৰু মান্থলি 1000 কে। আৰু সপ্তাহত 3 দিনকে হয়, শুকুৰবাৰ, শনিবাৰ, দেওবাৰ। 3 দিন আৰু ন? 3 দিন হয়। আৰু এতিয়া মাৰ্চৰ কাৰণে বন্ধ হৈছে স্কুলবিলাক, সেইটো কাৰণে ৰেগুলাৰ ক্লাছ হ'ব। আপোনালোকে যদি বিচাৰে আপোনালোকৰ ষ্টুডেণ্টবিলাকক দিবৰ কাৰণে দিব পাৰিব। এনে জাগাটো ক'ত? এইটো গহপুৰ টংগনা গাঁও। টংগনা গাঁও ন? এনে আমাৰ বৰিগাঁও ওচৰত আৰু ন? বৰিগাঁৱৰ ওচৰতে। এনে আগতে এইটো স্কুলৰ পৰা ক'ৰবাত বাহিৰত লৈ যোৱা হৈছিল নেকি? যোৱা হৈছে। NKTVত আমি ফাইনেলিষ্ট হৈ আহিছোঁ। তাৰপিছত ডান্স ইণ্ডিয়া ডান্সতো মই গৈছোঁ, তাৰপিছত ডান্স ক্লাছতো গৈছোঁ। এইবাৰো ট্ৰাই কৰিছোঁ যাবলৈ। আমাৰ ইয়াৰে ষ্টুডেণ্ট ডান্স বাংলা ডান্সত গৈ আহিছে। তাকে আপোনালোকে যদি বিচাৰে আপোনালোকে ষ্টুডেণ্টক দিব পাৰিব। এনে ক্ৰিছ ডান্স স্কুলত এনে কি কি চিষ্টেমত ডান্স শিকা হয়? এনে আমি হিপ হপ শিকাওঁ, কণ্টেম্পৰৰী, তাৰপিছত য়োগাও শিকাওঁ, জিমনেষ্টিকো শিকাওঁ, গোটেইখিনি। বিহুও শিকাওঁ, লগতে এতিয়া ক্লাছিকেল নিশিকাওঁ আমি। এইটো কমাৰ্চিয়েল আৰু ন? ঠিক আছে। হিপ হপ, কণ্টেম্পৰৰী, য়োগা, জিমনেষ্টিক। আৰু এতিয়া বিহু সময় যেতিয়া বিহু শিকাওঁ। কোনোবাই যদি বিহু শিকিব ইচ্ছা কৰে আহিব পাৰিব। গাৰ্জেনবিলাক যদি এডমিশ্যন দিব খোজে আপোনালোকৰ দুজনৰ কণ্টেক্ট কৰিলে হৈ যাব ন? আমাৰ কণ্টেক্ট নাম্বাৰ তলত দিয়া হ'ব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ। এইটো স্কুলত আহি কেনেকুৱা পাইছে কওকচোন? ভাল লাগিছে ন? বাহিৰত কেতিয়াবা গৈছিল না নাছিলো এইটো স্কুলৰ পৰা? ছাৰবিলাক কেনেকৈ শিকায়? ভাল শিকে না? ছাৰৰ নামটো কৈ দিবাচোন এবাৰ। আৰু স্কুলৰ নামটো কিটো? ক্ৰিছ ডান্স একাডেমি ন? এইটো ক'ত আছে? টমনা গাঁও। ছাৰবিলাক কেনেকৈ শিকায়? ভাল শিকে ন? আহি পেলাই কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে ন? थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ। 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आरज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाइ, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।